গাইছ আমি এতিয়া দুৰ্গা মাক দৰ্শন কৰি আহি আমি এতিয়া ধুনীয়াকৈ আমি এতিয়া চাহৰ দোকান সোমাইছোঁ হোটেলত সোমাইছোঁ তো হোটেলত আমি কিবা কিনি খালোঁ খাই দে আমি ধুনীয়াকৈ দহজনে ঘৰলৈ আহিলোঁ গাইছ চাব পাৰে এয়া আমাৰ ওচৰৰ পূজাখনৰ ৰাতিৰ দৃশ্য বাঁহবাৰী বাগানৰ এয়া হ'ল ৰাতিৰ দৃশ্য চাব পাৰে গাইছ ধুনীয়া একদম সুন্দৰ দৃশ্য বাঁহবাৰী বাগানৰ এয়া হ'ল দুৰ্গা পূজা চাব পাৰে কি ধুনীয়া বাগানৰ